অসমীয়া সমাজৰ একোটা আকৰ্ষণীয় খেল আজি সমাজত হেৰাই গৈছে। এই খেলসমূহ পুনৰ উত্থান কৰাৰ দায়িত্ব আমাৰ, গতিকে আমি সকলোৱে প্ৰচেষ্টা কৰিছোঁ যাতে এই খেলসমূহ পুনৰ উদ্ধাৰ কৰিব পাৰে। এয়া আমি ডেকামাজগাঁও মিলনজ্যোতি যুৱ সংঘৰ তৰফৰ পৰা আমি আজি এনেকৈ খেল আৰম্ভ কৰিছোঁ। নমস্কাৰ সকলোকে, মোৰ এটি পুনৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আপোনালোক সকলোকে মোৰ তৰফৰ পৰা কালি বিহুৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে সুখে থাকক, সকলোৱে শান্তিৰে থাকক, মাঘ বিহু উদযাপন কৰক, মেজিৰ জুয়ে আমাৰ মাজত থকা অসূয়া অমংগল নাশ কৰক। একেবাৰে দুখীয়া ঘৰে হওক ধনী ঘৰে হওক, তেওঁলোকে সকলোৱে আমি এসাঁজ খোৱাৰ চিন্তা কৰোঁ ঘৰত ভালদৰে। লগতে মেজি ঘৰতো ভেলাঘৰতো আমি থাকিবৰ কাৰণে অসমৰ পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰি আহিছোঁ। আমাৰ গাঁৱতে এইবাৰ কি হৈছে, যিবিলাক 13-14 বছৰীয়া ল'ৰা 15 বছৰীয়া যিবিলাক মেট্ৰিক পাছ কৰিছে, হাই ছেকেণ্ডেৰী দিছে, হাই ছেকেণ্ডেৰী পঢ়ি থকা ল'ৰা আৰু মেট্ৰিক পাছ ক্লাছ 8-9ৰ যিখিনি ল'ৰা, মানে বেছি নহয় 6-7জন ল'ৰাই মিলি আমাৰ এটা অনুষ্ঠান কৰিছে। খুব সুন্দৰকৈ এটা ভেলাঘৰ সৰুকৈ হ'লেও সাজিছে আৰু সন্ধিয়ালৈ এই তেওঁলোকৰ দ্বাৰাই সাংস্কৃতিক সন্ধ্যা আয়োজন কৰিছে আৰু গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰায় 32 ঘৰ লোক তেওঁলোকে এক কৰি এটি প্ৰীতিভোজ আয়োজন কৰিছে। গতিকে ই খুব ভাল লাগিছে, এইবাৰ খুব সুন্দৰ কাম কৰিছে। গতিকে সেই ভিডিঅ'টো আপোনালোকে দেখুৱাম, কোনডোখৰত কেনেকৈ কি কৰি আছে তেওঁলোকে আয়োজন, এইখিনিও দেখুৱাম, গতিকে চাই যাব। আচলতে মাঘ বিহু উৰুকা বুলি ক'লেই কিমান ব্যস্ত হয়, মানে এটা আচলতে মাঘ বিহুৰ যিটো উৰুকাৰ দিনাই আচলতে মেইন বিহুটো পালন কৰা হয় যিহেতু, আৰু তাৰপিছত মাঘ বিহুৰ আমেজটো কমি যায়। উৰুকা নিশাই যথেষ্ট ব্যস্ত হয় আৰু উৰুকা নিশাই যিমান ফূৰ্তি কৰিবলগীয়া উৰুকা নিশাই হয়, আৰু সেই দিনটোতেই আচলতে মোৰ এই স্পেচিয়েল দিনটো আহে। আৰু আজি কেনেকুৱা কি হ'ব স্পেচিয়েল মই আপোনালোকক কৈ গৈ আছোঁ, চাই যাব। আপোনালোকক কৈছিলোঁ ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলোঁ যে আজি মোৰ বাবে বিশেষ স্পেচিয়েল দিন, কিয়নো আজিৰ দিনটোতেই মই জন্মগ্ৰহণ কৰিছিলোঁ 11টা বজাত নিশা, আৰু এই 11টা বজাৰ লগে লগে আজি এই মোৰ বাবে প্ৰস্তুত কৰি অনা মোৰ ভতিজা ছোৱালী মনমিত আছে, প্ৰস্তুত কৰি অনা এই কি প্ৰস্তুত কৰিছে, কেকেই আছেনে কিবা আছেনে, তেওঁ কাটিবৰ কাৰণে আগবঢ়াই দিছে আৰু এয়া খুলি আছে সদস্যসকলে। চাওঁ কি ওলায়, তাৰপিছত পুনৰ আপোনালোকক ভিডিঅ'ৰ মাজলৈ লৈ যাম। এয়া খুলি আছে, ইটোৰ পিছত সিটোৰ পিছত সিটো কাৰ্টুন ওলাই আছে, কি ওলায় পিছত দেখা যাব, চাই যাওঁ। এয়া খুলি আছে কমেও 12টামান কাৰ্টুন, ভিতৰত কি ওলায় ময়ো নাজানো। এয়া খুলি আছে। Happy birthday to you! Happy birthday to you! Happy birthday to my dear Happy birthday! আহি পাইছোঁ, ল'ৰাহঁতে ক'ত ভেলাঘৰ সাজিছে। আচলতে আমাৰ গাঁৱত বিভিন্ন জাতি জনগোষ্ঠী মিলি আছোঁ, বিশেষকৈ মিচিং, বড়ো, নেপালী সকলো জাতিয়ে মিলি আছোঁ, আৰু এই আমাৰ অনুষ্ঠানটিতো বিভিন্ন জাতি জনগোষ্ঠীৰ গীত পৰিৱেশন কৰিবৰ কাৰণে আমাৰ ওচৰৰ কণ্ঠশিল্পীসকল আহিছে আৰু গীত পৰিৱেশন কৰিছে। ঘৰতো মানুহ নাছিল, 2 বজাতে গুচি গ'লোঁ সাংস্কৃতিক অনুষ্ঠানৰ পৰা, আৰু ল'ৰাসকলে ৰাতিপুৱা এয়া মেজি জ্বলাই আছিল আৰু জ্বলাই থকা অৱস্থাতে মই পাইছিলোঁগৈ, আপোনালোকক দেখুৱাইছোঁ। এয়া মেজি জ্বলাই থকা হৈছে আৰু ইয়াৰ পিছৰ কাৰ্যসূচীও আপোনালোকক দেখুৱাই যাম, চাই যাব। পিছলৈ বহুত আমোদজনক খেল দেখুৱাবৰ কাৰণে যত্ন কৰিম। তেল সানি আছে, কলগছত উঠিব লাগিব আৰু আকৰ্ষণীয় পুৰস্কাৰ পোৱা হ'ব। যোনে কলগছত উঠি সেই জাপিটো নমাই আনিব পাৰিব, সিয়ে পাব আকৰ্ষণীয় আজিৰ পুৰস্কাৰ। খেল হ'ব, কাবাডীৰ কাৰণে ৰেডি কৰি থকা হৈছে। এইফালে প্ৰতিযোগী ৰেডি,
আৰু আমাৰ এইফালে কলগছৰ খুঁটাও ৰেডি আৰু এইফালে ৰাইজো ৰেডি এই সুন্দৰকে ৰাইজে বহি আছে আজি আমি প্ৰতিযোগিতা আৰম্ভ কৰিব বিচাৰিছো পাৰিছে 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 ৱাও বাস 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 আৰু ৱাও সিক্স পেক ওলাই গৈছে কিন্তু ৱাহ এই পৰিয়া পাৰিলে 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 ৰেডি আৰু পাৰিছে আৰু হালি জাপি আৰু গামোচাখন ওপৰৰ পৰা নমাই আনিব সিয়ে হ'ব আজি প্ৰতিযোগিতাৰ বিজয়ী আৰু আকৰ্ষণীয় পুৰস্কাৰ দিয়া হ'ব গৈ আছে বিক্ৰম দাস যেনেকুৱা লাগিছে পাৰিব পাৰিব নিশ্চয় পাৰিব যেন লাগি আছে পাৰিছে পাৰিছে আৰু পাৰিব এই কি 1 2 3 ভগৱানক চিন্তি ঠিক আছে আৰু এবাৰ দীপক পাৰিছে তুমিয়ে বেছি পাৰি আছা এতিয়ালৈকে 1 2 3 এবাৰ চোলা পিন্ধি চান্স দিয়া হৈছে চোলা পিন্ধি চান্স দিয়া অথনি চোলা খোলা হৈছিলে এতিয়া চোলা পিন্ধি চান্স দিয়া হৈছে যদি পাৰিছে 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 চকলেট খোৱা কম্পিটিশ্যন আৰম্ভ হ'ব চাই থাকিব এইবোৰ অসমীয়া সমাজৰ একো একোটা আকৰ্ষণীয় খেল আজি সমাজত হেৰাই গৈছে এই খেলসমূহ পুনৰ উত্থান কৰাৰ দায়িত্ব আমাৰ গতিকে আমি সকলোৱে প্ৰচেষ্টা কৰিছোঁ যাতে এই খেলসমূহ পুনৰ উদ্ধাৰ কৰিব পাৰে এফালে দ্বিতীয় কম্পিটিশ্যন ষ্টাৰ্ট হৈ গৈছে আৰম্ভ কৰিব লৈছোঁ আমাৰ ছোৱালীসকল ৰেডি আৰু এইফালে মৰ্টন ৰেডি আমাৰ ৰাইজো ৰেডি গতিকে আৰম্ভ কৰিছোঁ এয়া ঘড়ি ৰেডি নাই হোৱা নাই তালি লগাওক পাৰিছে 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 কম খপোৱা নহয় এটা মটনৰ কাৰণে ইমান জপি আছে বঢ়িয়া পালে আছে ফাৰ্ষ্ট হৈ গ'ল আৰম্ভ হৈ গৈছে খোৱা গাঁৱৰ প্ৰতি ঘৰৰ ব্যক্তি আহিছে আৰু এনেকৈ আজি আনন্দ ফূৰ্তিৰে এসাঁজ খোৱা হৈছে অৰুণ দা কওক ধুনীয়া সুন্দৰ লাগিছে অন্য বছৰতকৈ এইবাৰ বেছি ভাল লাগিছে হয় কৈছিলোঁ খাই আছোঁ ভাত আচলতে আনন্দ অনুভৱ মানে আপোনালোকক বুজাব নোৱাৰোঁ কিমান ভাল লাগিছে মানে কি বহুত বছৰৰ মূৰত আমি এনেকৈ একেলগে খাইছোঁ সকলোৱে আমাৰ এই ডেকামাজ গাঁৱৰ সিমূৰৰ পৰা সিমূৰলৈ যিমান আমাৰ লোক আছে বিভিন্ন জাতিৰো আছে মাজত সকলোকে আমি একেলগে লৈ এয়া আমাৰ যুৱ সংঘৰ বাকৰিত এনেকুৱা ধৰণে আজি প্ৰীতিভোজ কৰা হৈছে এইফালে টেকেলি ভঙা প্ৰতিযোগিতা আৰম্ভ হৈ আছে যিহেতু টেকেলি নাই টেকেলি আজিকালি পাবলৈও নাই গতিকে আমি এই ধৰণে টেকেলি প্ৰস্তুত কৰিছোঁ বঢ়িয়া গৈছে গৈ আছে লগত যাব নালাগে মাৰিলে মাৰ পাই বঢ়িয়া চিধা গৈ থাকা আৰু গৈ থাকা মাৰি দিয়া বঢ়িয়া 6 নং প্ৰতিযোগী বিপ্লৱ বসুমতাৰী আগবাঢ়িব এতিয়া এনেকুৱা লাগিছে যেন বিপ্লৱে আজি পুৰস্কাৰ লৈ এৰিব 1 2 3 ষ্টাৰ্ট আহি আছে এয়া বিপ্লৱ বসুমতাৰী মাৰিলে গৈ আছে লোকৰ কথা নুশুনিবা গৈ থাকা
Today's winner, নিতুমণি নাথে পুৰস্কাৰ পালে কেনেকুৱা লাগিছে ভাল লাগিলে টেকেলি ভঙা কম্পিটিশনৰ ফাৰ্ষ্ট সেকেন্ড থাৰ্ড ছোৱালীয়ে পাইছে গতিকে ছোৱালীসকলৰ বাবে এটা ছোৱালীসকলে জোৰদাৰ এফালে ছোৱালীৰ কাবাডী ৰেডি হৈছে এক দল এফালে খ দল আই কৈ দিয়া ধৰিলে চেটেপ একেবাৰে মাৰি মুহে পেলালে আৰু তালি 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 এনেকুৱা পুৰা উত্তেজনাপূৰ্ণ খেল চলি আছে দেই মই দেখুৱাই যাব আপোনালোকক চাই যাব এই আজি ৰছী টনা খেল মাঘ বিহু উপলক্ষে মিডল পইণ্ট আৰু বহু খেল আছে খেলি থাকিব কিন্তু মই এটা জেগাত এখন সভা আছে সভাত যাবলগীয়া হৈছে গতিকে আজি মাঘ বিহু উপলক্ষে আমাৰ গাঁৱৰ ভিডিঅ' লগতে মোৰো কিছুমান অনুভৱ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ এইখিনি প্ৰস্তুত কৰি ভুল ত্ৰুটি হ'ব পাৰে গতিকে ভুলখিনি শুধৰাই দিব আৰু ভালখিনি আপোনালোকে আদৰি ল'ব বুলি আশা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ সকলোলৈ পুনৰবাৰ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি আজিলৈ বাই বাই জয় অসম।